কোকৰাঝাৰত যি ঘটনা ঘটিছে, কোকৰাঝাৰৰ BTC এছেম্বলিৰ ভিতৰলৈ সোমাই ছাত্ৰ ছাত্ৰীসকলে যি প্ৰতিবাদ কৰিছে, ইয়াৰ কাৰণে জগৰীয়া সম্পূৰ্ণৰূপে বিজেপি চৰকাৰ। এফালেদি এক্সিষ্টিং ট্ৰাইবেলবিলাকক উচতাই দিছে, আনফালেদি নতুনকৈ হ'বলগীয়া ট্ৰাইবেলবিলাককো উচতাই দিছে বিজেপি চৰকাৰে। দুইফালে উচতাই লৈ এতিয়া বম্বে পাই গৈছে মুখ্যমন্ত্ৰী, পলাই দিছে অসমৰ পৰা। আৰু অসমত থকা জনজাতি আৰু অজনজাতি, নতুনকৈ হ'বলগীয়া জনজাতিৰ মাজত সংঘৰ্ষ লগাবৰ কাৰণে এটা ৰাস্তা খুলি দিছে। যদি অসমত এই ভুৱা ৰিকমেণ্ডেশ্যনটোৰ কাৰণে অসমত যদি কিবা সংঘৰ্ষ হয়, সংঘাত হয়, তাৰ কাৰণে সম্পূৰ্ণৰূপে বিজেপিৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ডাক্তৰ ৰণোজ পেগু আৰু নৰেন্দ্ৰ মোদীয়ে জগৰীয়া হ'ব বুলি মই ঘোষণা কৰিছোঁ যে নতুনকৈ তৈয়াৰ কৰা কোনো ST ভিক এটাও চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ চাকৰি বা অন্য চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ কোনো ক্ষেত্ৰতে কোনো সোমাবলৈ, অৰ্থাৎ আহোম, চুতীয়া, কোচ ৰাজবংশী আৰু আদিবাসী চাহ জনগোষ্ঠীৰ লোকসকলক সোমাবলৈ নিদিয়ে। যে কেন্দ্ৰীয় চৰকাৰে এই সম্পৰ্কে বিল আনিছিলে 2019 চনত ৰাজ্যসভাত। সেই বিলখনত ইয়াতকৈ বহুল ভাল কথা কৈ থৈছে। গতিকে সেই বিলখন পাছ কৰি দিলে অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ হৈ যায়। বাৰম্বাৰ কৈছিলোঁ যে এই বিষয়ৰ ওপৰত আলোচনা হ'ব লাগিব। চব পলাইছে, বিজেপিবিলাক চব পলাইছে, অধ্যক্ষই মানি নল'লে, চব পলাইছে। STP ৰূপে প্ৰস্তাৱ কৰিছে মৰাণক, মটকক, কোচ ৰাজবংশী, গোৱালপাৰা। আৰু STV ৰূপে প্ৰস্তাৱ কৰিছে আপোনাৰ আহোম, চুতীয়া, ট্ৰিটাইপছ আৰু কোচ ৰাজবংশী, এক্সক্লুডিং গোৱালপাৰা ডিষ্ট্ৰিক্ট। তাৰ পাছত তেওঁলোকৰ কাৰণে কি দিব বুলি কৈছে? তেওঁলোকৰ কাৰণে কৈছে যে ST বিলাকে পাই থকা যিকেইটা সংৰক্ষণ, যেনেকৈ ধৰক কোকৰাঝাৰৰ চিটটো পাৰ্লিয়ামেণ্টত সংৰক্ষণ, আৰু আপোনাৰ কি কয় ডিফুৰ চিটটো সংৰক্ষিত STৰ কাৰণে, সেই চিটবিলাক সদায় মানে STP আৰু BTADৰ অকল ST এতিয়া থকাবিলাকক, অৰ্থাৎ বড়োসকল আৰু BTADত থকা যিসকল এতিয়াৰ ট্ৰাইবেল, নতুনকৈ কোৱা নহয়, তেওঁলোকৰ কাৰণে সদায় সংৰক্ষণ হৈ থাকিব। কেৱল মাত্ৰ ইয়াত আশা প্ৰকাশ কৰিছে যে যদিহে STৰ জনসংখ্যা বাঢ়ি যায়, যদি কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰে, যে ভিটোকো যদি গ্ৰহণ কৰে, এতিয়া STৰ পৰিমাণ বাঢ়িব। আৰু STৰ পৰিমাণ বাঢ়িলে হয়তো এটা দুটা চিট, এটামান চিট হয়তো তেতিয়াহ'লে পাৰ্লিয়ামেণ্টত ওলাব পাৰে, সেই চিটটো তেতিয়া নতুনকৈ সংৰক্ষিত। গতিকে এইটো এটা একদম ভেগ কথা, যাক আমি টুপি বুলি কওঁ, কমপ্লিট টুপি। আনহাতে বিধানসভাৰ ক্ষেত্ৰতো কৈছে যে বিধানসভাত যিমানবিলাক STৰ কাৰণে সংৰক্ষিত আসন, তাত নতুন ST বিলাক সোমাব নোৱাৰে। যিবিলাকক কৈছে STV, এজনো ST তাত সোমাব নোৱাৰে। আশা প্ৰকাশ কৰিছে যে বিধানসভাৰ আসনৰ ক্ষেত্ৰত যদিহে এই যে STVটো সোমোৱাৰ কাৰণে ট্ৰাইবেলৰ সংখ্যা যদি বাঢ়ে, তেতিয়া অট'মেটিকেলি যদি চিট বাঢ়ি যায়, তেতিয়াহ'লে বাঢ়ি যোৱা চিটৰ ক্ষেত্ৰত STV সোমাব পাৰিব। STVটো তেতিয়া বাঢ়ি যোৱা চিটৰ ক্ষেত্ৰত সোমাব পাৰিব। তাৰ পাছত আটাইতকৈ ইণ্টাৰেষ্টিং কথাটো কৈছে যে কেন্দ্ৰীয় চৰকাৰৰ চাকৰিবিলাকৰ সংৰক্ষণৰ ক্ষেত্ৰত, কেন্দ্ৰীয় চৰকাৰৰ চাকৰিবিলাকৰ ক্ষেত্ৰত বা কেন্দ্ৰীয় চৰকাৰৰ যিকোনো এপইণ্টমেণ্ট আটাইবিলাকৰ ক্ষেত্ৰতে নতুনকৈ সৃষ্টি কৰা STV বিলাক সোমাব নোৱাৰে। কাৰণ কেন্দ্ৰীয় চৰকাৰে অকল STP আৰু ST আপোনাৰ হিলছ আৰু ST প্লেইনছ এই দুটাকে যিহেতু কৈ থৈছে, মই কৈ দিছোঁ ইমপ্লিকেশ্যনছ ফৰ চেণ্ট্ৰেল গভৰ্ণমেণ্ট ৰিজাৰ্ভেশ্যন এট দ্য চেণ্ট্ৰেল গভৰ্ণমেণ্ট লেভেল ৱেৰ এ ছিংগল নেশ্যনেল ST লিষ্ট অপাৰেটছ। কৈছে যে গোটেই ভাৰতবৰ্ষত অকল এখনেই ST লিষ্ট আছে। এতিয়া কৈছে যে STV ক'লে সেইটো চেণ্ট্ৰেল লিষ্টত নোসোমায়। যিহেতু চেণ্ট্ৰেল লিষ্টত নোসোমায়, গতিকে STV বিলাকে কি কৰিব? ছেপাৰেট ৰিজাৰ্ভেশ্যন ফৰ STP, STH, STV cannot be created under the present constitutional framework. The group of ministers could not identify a viable mechanism to bifurcate reservation for central government employment or central educational institution. তাৰমানে কৈ দিলে যে নতুনকৈ তৈয়াৰ কৰা কোনো STV এটাও চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ চাকৰি বা অন্য চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ কোনো ক্ষেত্ৰতে কোনো সোমাবলৈ, অৰ্থাৎ আহোম, চুতীয়া, কোচ ৰাজবংশী আৰু আদিবাসী চাহ জনগোষ্ঠীৰ লোকসকলক সোমাবলৈ নিদিয়ে। আণ্ডাৰ কাৰেণ্ট প্ৰেক্টিছ
ST Hills and Active Plains, candidates from Assam already compete as a single ST category in central institutions. The government of group of ministers believe that Assam as a whole will benefit if the 6 new communities also compete with this common list ST pools. Nohobo, will call it. At the inclusion of Moran and Motok and Kusas Bongchi Gwalpra. Was it a Moran, Motok and Kusas Bongchi Gwalpra? Teolukok, Harry Koribo. Teolukok, ST হিচাপে প্লেইনছ হিচাপে গণ্য কৰিব তেওঁলোক অৰিজিনেল ST হিচাপে গণ্য কৰিবৰ কাৰণে ইয়াত অনুমোদন দিছে কিন্তু অনুমোদন দিব পাৰে সেই অনুমোদনটো কেন্দ্ৰীয় চৰকাৰে পঠিয়াব আৰু কেন্দ্ৰীয় চৰকাৰে যদি পাছ কৰে তেতিয়া হলে হ'ব যদি পাছ নকৰে তেতিয়া হলে নহয় মই সেই কাৰণে আপোনালোকক আগতে কৈ গৈছিল যে কেন্দ্ৰীয় চৰকাৰে এই সম্পৰ্কে বিল আনিছিলে 2019 চনত ৰাজ্যসভাত সেই বিলখনত ইয়াতকে বহুল ভাল কথা কৈ থৈছে গতিকে সেই বিলখন পাছ কৰি দিলে অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ হৈ যায় কিন্তু আমাৰ বিজেপি চৰকাৰখনে হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে যি নৰেন্দ্ৰ মোদীয়ে সমাজৰ ভিতৰত 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিম বুলি কৈছিল আজি এই ৰিপৰ্টৰ জৰিয়তে আকৌ এবাৰ প্ৰমাণ কৰি দিলে যে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিবলৈ নহয় 2026 চনত 6 জনগোষ্ঠীক টুপি পিন্ধাই 6 জনগোষ্ঠীক জাপি পিন্ধাই মিছা কথা কৈ ভুৱা STৰ কথা কৈ তেওঁ নিৰ্বাচনত ভোট লবৰ কাৰণে কেৱল এই ৰিপৰ্ট দিছে গতিকে মই এই মুহূৰ্তত আজি দেখিছিলে যে বিধানসভাত বাৰম্বাৰ কৈছিলো যে এই বিষয়ৰ ওপৰত আলোচনা হ'ব লাগিব সব পলাইছে বিজেপি বিলাক সব পলাইছে অধ্যক্ষই মানি নললে সব পলাইছে যদি এখন ভাল ৰিপৰ্ট দিলেহেঁতেন তেতিয়াহ'লে কিয় তেওঁলোকে আজি আলোচনা নকৰিলেহেঁতেন এইটো 2 নম্বৰী ভুৱা ৰিপৰ্ট দিছে কাৰণে সব মন্ত্ৰী MLA বিলাক পলাইছে হিমন্ত বিশ্ব শৰ্মা যদি চাহ বাগানৰ মাটিৰ ক্ষেত্ৰত যদি তেওঁ ইমান উল্লেখ কৰিব পাৰে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত তেওঁ জপিয়াই থাকিব লাগিছিলে কিয় আজি পলাই দিলে তাৰ কাৰণটো হ'ল তেওঁলোকে জনজাতিকৰণ দিয়া নাই ভুৱা কৰিছে গতিকে এইটো কথা মই স্পষ্ট কৰি দিছো আৰু শেষত মই আৰু এটা কথা কওঁ কোকৰাঝাৰৰ যি ঘটনা ঘটিছে কোকৰাঝাৰৰ BTC এছেম্বলিৰ ভিতৰলৈ সোমাই ছাত্ৰ ছাত্ৰীসকলে যি প্ৰতিবাদ কৰিছে ইয়াৰ কাৰণে জগৰীয়া সম্পূৰ্ণৰূপে বিজেপি চৰকাৰ এফালেদি এক্সিষ্টিং ট্ৰাইবেল বিলাকক উছতাই দিছে আনফালেদি নতুনকৈ হ'বলগীয়া ট্ৰাইবেল বিলাককো উছতাই দিছে বিজেপি চৰকাৰে দুইফালে উছতাই লৈ এতিয়া বম্বে পাই গৈছে মুখ্যমন্ত্ৰী পলাই দিছে অসমৰ পৰা আৰু অসমত থকা জনজাতি আৰু অজনজাতি নতুনকৈ হ'বলগীয়া জনজাতিৰ মাজত সংঘৰ্ষ লগাবৰ কাৰণে এটা ৰাস্তা খুলি দিছে যদি অসমত এই ভুৱা ৰিকমেণ্ডেশ্যনটোৰ কাৰণে অসমত যদি কিবা সংঘৰ্ষ হয় সংঘাত হয় তাৰ কাৰণে সম্পূৰ্ণৰূপে বিজেপিৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাক্তৰ ৰণোজ পেগু আৰু নৰেন্দ্ৰ মোদীয়ে জগৰীয়া হ'ব বুলি মই ঘোষণা কৰিছোঁ।